নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে পুনৰবাৰ জ্ঞান মংগলৈ। আজি আমি আলোচনা কৰিম অসমৰ 7খন ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। এই ভিডিঅ'টোত গোটেইকেইখন ৰাষ্ট্ৰীয় উদ্যানৰ অতি জৰুৰী পইণ্টকেইটা উল্লেখ কৰা হৈছে, যি আহিবলগীয়া অসমৰ সকলো কম্পিটিটিভ এক্সামৰ বাবে অতিকৈ জৰুৰী। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথমতে যদি আমি প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনলৈ মন কৰোঁ, সেয়া হ'ল কাজিৰঙা নেশ্যনেল পাৰ্ক অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত। ইয়াৰ মাটিকালি 1090 বৰ্গ কিলোমিটাৰ। 1905 চনৰ 1 জুনত অভয়াৰণ্য হিচাপে স্থাপিত কৰা হয়। 1974 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্থাপিত কৰা হয়। 1985 চনত ইউনেস্কোয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি দিয়ে আৰু 2007 চনত বাক্য প্ৰকল্প হিচাপে ঘোষণা কৰা হয়। এশিঙীয়া গড়ৰ বাবে বিখ্যাত যদিও এই ৰাষ্ট্ৰীয় উদ্যানত হাতী, বাঘ, বনৰীয়া মহৰ দৰে বিলুপ্তপ্ৰায় প্ৰাণীৰ বাবেও বিখ্যাত। এতিয়া দ্বিতীয়তে থকা ৰাষ্ট্ৰীয় উদ্যানখন হৈছে মানাস নেশ্যনেল পাৰ্ক অৰ্থাৎ মানাস ৰাষ্ট্ৰীয় উদ্যান। মানাস ৰাষ্ট্ৰীয় উদ্যান বাক্সা জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে 500 বৰ্গ কিলোমিটাৰ। 1928 চনত অভয়াৰণ্য হিচাপে স্থাপিত কৰা হয়। 1974 চনৰ বাক্য প্ৰকল্প হিচাপে স্থাপিত কৰা হয় আৰু 1989 চনত জৈৱ মণ্ডল সংৰক্ষণ কেন্দ্ৰ হিচাপে ঘোষণা কৰা হয়। লগতে 1985 চনত ইউনেস্কোয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি দিয়ে আৰু 1990 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হয়। এশিঙীয়া গড়, বনৰীয়া মহ আৰু লগতে নল গাহৰিৰ বাবে এই ৰাষ্ট্ৰীয় উদ্যানখন বিখ্যাত। তাৰ পিছতে আহে নামেৰী নেশ্যনেল পাৰ্ক অৰ্থাৎ নামেৰী ৰাষ্ট্ৰীয় উদ্যান। নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন শোণিতপুৰ জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে 212 বৰ্গ কিলোমিটাৰ। 1978 চনৰ 17 অক্টোবৰত অভয়াৰণ্য হিচাপে স্থাপিত কৰা হয়। 1999 পৰা 2000 চনৰ ভিতৰত বাক্য প্ৰকল্প হিচাপে ঘোষণা কৰা হয়। 1998 চনৰ 15 নৱেম্বৰত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়ে আৰু দেওহাঁহ, যাক ইংলিছত হোৱাইট উইং উড ডাক, ভালুক, নাহৰফুটুকী বাঘ, গধাফুটুকী বাঘ, যাক ইংলিছত ক্লাউডেড লিঅ'পাৰ্ড বুলিও কোৱা হয়, শৰপহু, যাক ইংলিছত চাম্বাৰ বুলি কোৱা হয়, মেথুন, যাক ইংলিছত গড় বুলি কোৱা হয়, ৰাং কুকুৰ, কাঠধনেশ আদি প্ৰাণীৰ বাবে এই ৰাষ্ট্ৰীয় উদ্যানখন বিখ্যাত। তাৰ পিছতে আহে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক অৰ্থাৎ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। এইখন ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে 340 বৰ্গ কিলোমিটাৰ। 1929 চনত ডিব্ৰু অভয়াৰণ্যৰ লগত আন এখন অৰণ্য যোগ হয়। তাৰ পাছতে এই অৰণ্যখনত ডিব্ৰু-চৈখোৱা বুলি জনা যায়। এই আন অৰণ্যখন আছিলে চৈখোৱা অৰণ্য, যি দুইখন লগ হৈ পিনি 1929 চনত ডিব্ৰু-চৈখোৱা ৰূপে অভয়াৰণ্যখন গঠন কৰা হয়। তাৰপিছত 1984 চনত অভয়াৰণ্য হিচাপে স্থাপিত কৰা হয় আৰু 1997 চনত জৈৱ মণ্ডল সংৰক্ষণ কেন্দ্ৰ হিচাপে ঘোষণা কৰা হয়। 1998 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ডিব্ৰু-চৈখোৱাই স্বীকৃতি লাভ কৰে আৰু মহ, নলসাগৰী ভাটৌ, যাক ইংলিছত ব্লেক ব্ৰেষ্টেড পেৰটবিল, টুপুমূৰীয়া বান্দৰ, যাক কেপ লেংগুৰ আৰু বাঘ আদিৰ বাবে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত। তাৰ পিছতে আহে দিহিং পাটকাই নেশ্যনেল পাৰ্ক। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত এই নেশ্যনেল পাৰ্কখন, ইয়াৰ মাটিকালি হৈছে 231 বৰ্গ কিলোমিটাৰ। 2004 চনৰ 13 জুনত অভয়াৰণ্য হিচাপে স্থাপিত কৰা হয়। 2021 চনৰ 9 জুনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পায়। পূবৰ আমাজন বুলিও দিহিং পাটকাইক জনা যায়। মলুৱা বান্দৰ, লাজুকী বান্দৰ, যাক স্ল' লৰিছ, টুপিমূৰীয়া বান্দৰ, কেপ লেংগুৰ, গিবন আদিৰ বাবে এই ৰাষ্ট্ৰীয় উদ্যানখন বিখ্যাত। তাৰ পিছতে আহে ওৰাং নেশ্যনেল পাৰ্ক অৰ্থাৎ ওৰাং ৰাষ্ট্ৰীয় উদ্যান। দৰং আৰু শোণিতপুৰ জিলাত ওৰাং ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। ইয়াৰ মাটিকালি হৈছে 78 বৰ্গ কিলোমিটাৰ। 1962 চনত সংৰক্ষিত বনাঞ্চল হিচাপে ইয়াক ঘোষণা কৰা হয়। 1985 চনৰ 20 ছেপ্টেম্বৰ অভয়াৰণ্য হিচাপে ঘোষণা কৰে। 1999 চনৰ 13 এপ্ৰিল তাৰিখে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ওৰাং ৰাষ্ট্ৰীয় উদ্যানে স্বীকৃতি লাভ কৰে। নল গাহৰি,
বন ৰৌ, যাক ইংলিছত ইণ্ডিয়ান পেংগলিন, উড, যাক ইংলিছত অটাৰ বুলি কোৱা হয়, কেটলা পহু, যাক ইংলিছত পৰ্কুপাইন বুলি কোৱা হয়। এই ৰাষ্ট্ৰীয় উদ্যানখন এইসমূহৰ বাবে বিখ্যাত। তাৰ পিছতে আহে ৰায়মনা নেশ্যনেল পাৰ্ক, অৰ্থাৎ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে 422 বৰ্গ কিলোমিটাৰ। 2021 চনৰ 9 জুনৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ৰায়মনা নেশ্যনেল পাৰ্কে স্বীকৃতি লাভ কৰে। সোণালী বান্দৰ, গল্ডেন লেংগুৰ, বাঘ, ঢেকীয়াপতীয়া বাঘ আদিৰ বাবে এই ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত। তেন্তে আজিলৈ ইমানতে সামৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই উপকৃত হ'ল। আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো চাই যদি সঁচাকৈ উপকৃত হ'ল তেনেহ'লে ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।